নিজেই নিজৰ চুলি কটাৰ কৌশল আজি আপোনালোকক দেখাম কেনেকৈ নিজেই নিজৰ চুলি কাটিব পাৰে। মানুহক ধুনীয়া কৰিবলৈ এই চুলিৰো এটা ডাঙৰ অৱদান আছে। যেতিয়া মূৰৰ চুলি সৰি পৰে যুৱকজনো ককা হৈ পৰে। নিজেই নিজৰ চুলি কাটিবলৈ বহুত সহজ। আপুনি মেচিনটো তলৰ পৰা ওপৰলৈ দিব লাগিব। চুলিৰ ভাজৰ পৰা ওলটা দিশত আপুনি মেচিনটো মাৰিব লাগিব, তেতিয়াহে চুলিখিনি কাটিব, নহ'লে চুলিখিনি নাকাটে। প্ৰথমতে বেক ছাইডটো আপুনি কাটি যাব, তাৰপিছত ছাইড দুটা কাটিব, তাৰপিছত ওপৰৰ ভাগটো কাটিব। যেনেকুৱা ষ্টাইলত লাগে আপোনাৰ তেনেকুৱা ষ্টাইলত আপুনি কৰিব পাৰে। এতিয়া মই ওপৰৰ চুলিখিনি কাটিছোঁ, চাব পাৰে, কোনো প্ৰব্লেম নহয়। এটা কথা পটককৈ মনত পৰিছে দেই, চিন্তা নকৰাকৈয়ে বিপদত যুঁজিছিলোঁ, জীৱনটো আগবাঢ়ি গৈ আছিলোঁ, কিন্তু এতিয়া এইটোৱে মোৰ দুখ যে মোৰ ষ্টাইলিছ চুলিখিনি কাটি আছোঁ। আপোনালোকৰ ঘৰতো যদি মেচিনটো আছে আপোনালোকে হাঁহি মুখে চুলি কাটিব পাৰিব, কোনো প্ৰব্লেম নহয়। যিহেতু মেচিন, তাত ব্লেড ছেট কৰা থাকে, ব্লেডৰ জোখতেই চুলি কাটিব, খলৰ পৰা খলপ হোৱাৰ কোনো চান্সেই নাথাকে। নিজেই কাটি থকাৰ বাবে অলপ টাইম বেছি লাগিছে, প্ৰায় আধা ঘণ্টামানৰ মূৰত কাটিলোঁ। খটকেইটা আপুনি খটৰ ওচৰৰ কাণখন উলিয়াবলৈ তেনেকৈ আপুনি মেচিনটো দিয়ে কৰিব পাৰিব। বেক ছাইডটো আপুনি কৰিব পাৰিব। দুখন আইনা হ'লে খুব ভাল।